স্বাস্থ্যই পৰম ধন সকলোৱে কয়। তাতে আকৌ লকডাউন চলি আছে। লকডাউনত কিবা নহয় কিবা এটা খাবলৈ মন গৈয়ে থাকে। নিশ্চয় আপোনালোকৰো হৈছে, মোৰো হৈ আছে। সেয়ে ভাবিছোঁ আজি কচু থুৰ এটা খাওঁ। কচু থুৰ জুইত দি খাই হেনো খুব ভাল লাগে, কিন্তু মই নাজানো ইয়াক কেনেকৈ জুইত দিয়ে। থাম্বনেইলত দেখিছিলে আপোনালোকে মেচৰ কাঠি এটা লৈ জ্বলাই চাইছিলোঁ, কিন্তু তেনেকৈ নবনাই হেনো। মা আৰু দেউতাই কৈছে তেওঁলোকে মোক আজি বনাই খুৱাব, তেওঁলোকে দেখাব কেনেকৈ বনায়। মই আজিৰ পৰা শিকিও ল'ম, আৰু আপোনালোকেও যদি নাজানে আপোনালোকেও শিকি লওক। গতিকে চাই থাককচোন। বঢ়িয়া। এয়া দেখিলে কেনেকৈ বনাইছে। কচু থুৰ লগত নহৰু টেঙা দি পেলাই কলপাতত দি পুৰিছে। খুব ধুনীয়া হৈছে খাবলৈ। আপুনিও ঘৰত ট্ৰাই কৰক, আপুনিও বনাওক ধুনীয়াকৈ, আপোনালোকে খাওক। ভালকৈ থাকিব, সকলোৱে সুখত থাকক, সকলোৱে ছেফত থাকক, কৰোণাৰ পৰা বাচি থাকক। ধন্যবাদ।